নলবাৰীত ডাম্পাৰৰ দৌৰাত্ম ডাম্পাৰৰ খুন্দাৰ ফলত গুৰুতৰভাৱে আহত এগৰাকী যুৱতী নলবাৰীৰ হৰি মন্দিৰৰ সমীপত সংঘটিত হয় এই শোকাবহ পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় বনগাঁৱৰ আজিজা বেগম নামৰ এগৰাকী যুৱতী AS14M8947 নম্বৰৰ স্কুটিখনেৰে নলবাৰীৰ সন্ধ্যা অভিমুখে আজিজা বেগম গৈ থকাৰ সময়ত একে দিশৰ পৰা গৈ থকা AS01DD1056 নম্বৰৰ ডাম্পাৰখনে খুন্দিওৱাৰ ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় আজিজা বেগম। ইতিমধ্যে ৰাইজে ডাম্পাৰখন আটক কৰাৰ লগতে গুৰুতৰভাৱে আহত আজিজা বেগমক গুৱাহাটীৰ চিকিৎসা মহাবিদ্যালয় হস্পিটেললৈ প্ৰেৰণ কৰাৰ কথা জানিব পৰা গৈছে। বৰ্তমান সংকটজনক অৱস্থাত আছে যুৱতীগৰাকী। গম পোৱা নাই ছোৱালীজনীৰ এটা কথা স্পষ্ট যে ডাম্পাৰৰ যি দৌৰাত্ম নলবাৰী চহৰত অতিকৈ মানে খুব দুৰ্ভাগ্যজনক। এই বন বিভাগে হওক বা জিলা পৰিবহণ বিষয়াই হওক গোটেইখিনিয়ে মিলি এইবিলাক গোটেই মিলি ভকতেই ফল। এই মিলি ভকতৰ কাৰণে আজি নলবাৰী চহৰত ডাম্পাৰৰ যি দৌৰাত্ম অবৈধভাৱে বালি খনন কৰা গোটেইখিনিতে জিলা প্ৰশাসনকে ধৰি আৰক্ষী প্ৰশাসন লগত আপোনাৰ বন বিভাগ আপোনাৰ পৰিবহণ বিভাগ গোটেইখিনি ইয়াতে মিলি ভকত হৈ নলবাৰী চহৰত ডাম্পাৰৰ যি দৌৰাত্ম অবৈধভাৱে বালি খনন কৰি যি ধৰণে এখেতসকলে লুটপাট কৰি আছে এয়া অতিকৈ ধিক্কাৰজনক কাণ্ড। আমি আহ্বান জনাইছোঁ জিলা প্ৰশাসনক, জিলাৰ উপায়ুক্ত মহোদয়ক আমি আহ্বান জনাইছোঁ ইয়াৰ ওপৰত তেখেতে নজৰ দিয়ক। নজৰ দি ডাম্পাৰৰ এই দৌৰাত্ম আজি ডাম্পাৰৰ এই দৌৰাত্মৰ ফলত আজি এজনী ছোৱালী ইয়াত নলবাৰী চহৰৰ মাজমজিয়াত ডাম্পাৰে খুন্দিয়াই যি মানে আঘাতপ্ৰাপ্ত কৰিলে বা তেখেতে যি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হ'ল ইয়াৰ খৰচ কোনে বহন কৰিব? এই ছোৱালীজনীৰ জীৱনৰ যি আজি ক্ষতি হ'ল এই ক্ষতি কোনে বহন কৰিব? ইয়াতকৈ অতি দুৰ্ভাগ্যজনক। আমি জিলা প্ৰশাসনৰ মুৰব্বী উপায়ুক্ত মহোদয়ক আমি আহ্বান জনাইছোঁ ইয়াৰ ওপৰত তেখেতে কিছু নজৰ দিয়ক যাতে এই পৰিবহণ বিভাগকে ধৰি বন বিভাগে যি ধৰণে লুটপাট চলাই আছে অবৈধভাৱে বালি খনন কৰা কাৰ্যক যি ধৰণে তেখেতক সহযোগ কৰিছে এয়া দুৰ্ভাগ্যজনক। আমি আহ্বান জনাইছোঁ। নহ'লে নলবাৰীৰ পৰা মনোজ বৈশ্যৰ ৰিপৰ্ট।